এইখিনি সময়তে আচলতে প্ৰকৃতিয়ে এটা নতুন ৰূপত প্ৰাণ পাই উঠে আৰু প্ৰকৃতিৰ মাজত থকা সকলোখিনি গছ লতিকাই যেন এটা নতুন সপোন দেখিবলৈ সময় হয় বা সময় পায়। প্ৰকৃতিৰ মাজত থকা ৰাধাচূড়া, কৃষ্ণচূড়া, সোণাৰু ফুলে নতুন ৰূপত প্ৰাণ পাই উঠে আৰু সেই বিনন্দীয়া গছ গছনি বা ফুল ফল দেখি আমাৰ কবি বা সাহিত্যিকসকলে বা যিসকলে লেখক বা লেখিকাসকলে তেওঁলোকৰ ৰচনাৰাজিৰ মাজেদি সেইখিনি সুন্দৰ মনোমোহা প্ৰাকৃতিক দৃশ্যৰ সুন্দৰভাৱে বৰ্ণনা কৰা দেখা যায়। ঠিক তেনেদৰে আমাৰ বিভিন্নজনে তেওঁলোকৰ ৰচনাৰাজিৰ মাজেদি এই কৃষ্ণচূড়া বা ৰাধাচূড়া বা সোণাৰু ফুলৰ সুন্দৰ বৰ্ণনা কৰি থৈ গৈছে। ডক্টৰ ভূপেন হাজৰিকাদেৱেও তেওঁৰ গীতৰ যোগেদি ৰাধাচূড়া আৰু কৃষ্ণচূড়া আৰু সোণাৰু ফুলৰ সৌন্দৰ্যৰ বৰ্ণনা কৰি থৈ গৈছে। অকণমান গীত এটি মোৰ মনলৈ আহিছে। এই ৰাধাচূড়াৰ ফুল গুজি এই ৰাধাপুৰৰ ৰাধিকা, চাহ বাগিচাত ঝুমুৰ নাচে, জগদক যাচে ফটিকা, সেই ফটিকা প্ৰেম ফটিকা, ভেজাল তেজাল একো নাই, কৃষ্ণচূড়া ৰঙৰ দৰে সঁচা ৰং ছটিয়াই, যুগ্ন বনৰ শিৰে গছত ৰাধা যেন লতিকা, এই ৰাধাচূড়াৰ ফুল গজি। এনেদৰে দেখা যায় বিভিন্নজন শিল্পীয়ে বা ৰচকে তেওঁলোকৰ ৰচনাৰাজিৰ মাজেদি এই কৃষ্ণচূড়া, ৰাধাচূড়া আৰু সোণাৰু ফুলৰ সৌন্দৰ্যৰ বৰ্ণনা সুন্দৰকৈ বৰ্ণনা কৰি থৈ গৈছে। প্ৰকৃতিয়ে বিভিন্ন সময়ত মানুহৰ ওপৰত বিভিন্ন প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। বিশেষকৈ প্ৰকৃতিৰ বিভিন্ন ঋতুত জাক জমককৈ ফুলি থকা ফুলবিলাকে মানুহৰ মনত আনন্দৰ সঞ্চাৰ কৰে, মনবিলাক পুলকিত কৰে। লগতে শিল্পী মনত বিভিন্ন অনুভৱে পোখা মেলে। শিল্পীৰ মনত এই ফুলবিলাকে, প্ৰকৃতিৰ ফুলবিলাকে বিভিন্ন ৰূপত বিভিন্ন ধৰণেৰে প্ৰভাৱ বিস্তাৰ কৰি বিভিন্ন সৃষ্টিৰ ক্ষেত্ৰত আগুৱাই লৈ যাব পাৰে। বহাগ মাহত যেনেকৈ কপৌ ফুল, তগৰ ফুল, নাহৰ ফুল, ঠিক সেইদৰে শৰতৰ শেৱালিয়ে হওক বা ফাগুনত ফুলা পলাশ, মদাৰ, শিমলু ফুলৰ দৰে বৰ্তমান যি আমাৰ ৰৌৰৈ ফুলি থকা কৃষ্ণচূড়া ফুলেই হওক বা ৰাধাচূড়া ফুলেই হওক, সেই ফুলবিলাকে প্ৰতীকী বা ব্যঞ্জনাৰে কবিতাৰ মাজতে হওক, গীতৰ মাজতে হওক প্ৰকাশ পোৱা দেখিবলৈ পোৱা যায়। আচলতে ৰৌৰৈ জ্বলি থকা এই কৃষ্ণচূড়াৰ ফুলথোপা কেৱল ফুলেই নহয়, সেয়া হৈছে শিল্পী মনৰ সৃষ্টিৰ প্ৰেৰণা বা উৎস।